'Cause we always give it one last try. Yeah, you've Hello friend, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবৰে ভাল। আচ্ছা, আৰু আজি হৈছে সানডে, তো আজি আমি এটা কাম কৰিব যাই আছোঁ। মানে যেহেতু চাকৰি মই বঙাইগাঁৱত আছিলোঁ, তো আজি 1.5 বছৰে কাম কৰি আছিলোঁ। তো মোৰ এপ্ৰিলৰ 1 তাৰিখে শিফটিং হ'ল, মানে ট্ৰেন্সফাৰ হ'ল নলবাৰীলৈকে। তো মই বঙাইগাঁৱৰ পৰা আমাৰ গাড়ীখন লৈ কিনে আমাৰ ৰুমৰ যাৱতীয় বস্তু সেইখিনি শিফটিং কৰিব যাই আছোঁ। তো বলক আজি থাকিব আমাৰ লগত। আৰু আজি মোৰ লগত আছে মিটু। তাই অলপ হেল্প কৰি দিব মোক শিফটিং কৰাত, বস্তু ডাঙাত হেল্প কৰি দিব। বতৰ যথেষ্ট ডাৱৰীয়া, বৰুণ দেৱতাই বৰ বেয়াকৈ বৰহিব যেন পাইছোঁ আৰু। I just wanna be happy, happy tonight. মানিকপুৰ ইয়াতে কিবা এটা খাই লওঁ। চিপছ খাবা নেকি? অলপ চিপছ লৈ আৰু এয়া পাই গ'লোঁ আংকুল চিপছ। লোৱা লিজিয়ে। আৰু আহি আমি পালোঁ বঙাইগাঁও জিলাৰ চাপাগুৰি। তাতে নতুনকৈ কেএফচি খুলিছে, অলপ টেষ্ট কৰি লওঁ নেকি? Turning off my mind so I get by. I just wanna be happy, happy tonight. আৰু আহি আমি পালোঁ বঙাইগাঁৱৰ শ্বহীদ বেদীৰ ওচৰত থকা মোৰ ভাড়া ঘৰৰ ৰুমটো। তো এতিয়া আৰু এইবিলাক ৰুম চুম এৰি যাব লাগিল আৰু। তো আমাৰ মোটামুটি ৰুম ক্লিয়াৰ কৰি দিলোঁ চব। তো এইটো ৰুমতে 2 বছৰ আছিলোঁ, অলপ বেয়াও লাগি আছে, উপায়টো নাই। আল্টিমেটলি ভালো লাগিছে যিহেতু ঘৰৰ পিনে শিফটিং হৈ আছোঁ। আৰু 1.5 ঘণ্টামানৰ ভিতৰত ৰুম পূৰা খালী হৈ গ'ল। আৰু ৰুমটোত যেনেকৈ সোমাওঁতে যেনেকুৱাকৈ আছিলে তেনেকুৱাকৈ ৰুম চাফা তাফা কৰি আৰু ৰুমৰ পৰা এতিয়া যোৱাৰ টাইম। বাই বাই। বঙাইগাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বহুত পাহাৰ আছে বঙাইগাঁৱত, থাকি বহুতেই ভাল লাগে। গাইজ, বস্তু বাহানি গাড়ীত সোমোৱা হৈ গ'ল। গাড়ীখন চাওকচোন কিমান লোড হৈ গৈছে। আহাতে আপোনালোকে একো দেখা নাছিল, এতিয়া পূৰা লোড হৈ গ'ল। কিবাকৈ আমি দুটা সন্মুখৰ চিটত বহিছোঁ আৰু। তো এতিয়া আমি গৈ আছোঁ ঘৰ, অলপ দেৰি হ'ব যাই পাওঁতে, লাহে লাহে গৈ থাকিম আৰু এনেকৈ আমাৰ কামখিনি হৈ যোৱাৰ পিছত আবেলি সময়ত আমি নলবাৰী অভিমুখে ৰাওনা হ'লোঁ। বঙাইগাঁৱলৈকে আকৌ আহিম। তো আজিৰ দিনটোত এইখিনিয়ে আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো টিল দেন, টাটা, বাই বাই।